এয়া নিশা আজি স্থানীয় শিল্পীৰ সাংস্কৃতিক সন্ধ্যা আছে। এয়া আহি আমি উপস্থিত হলো আৰু আজিনো সাংস্কৃতিক সন্ধ্যাত কি হয় এয়া ব্লগটোৰ যোগেদি সকলোকে দেখাবলৈ যত্ন কৰিম, চাই থাকিব কিন্তু। এয়া পৰাগ নিয়ৰ অফিচিয়েল আৰু এয়া বাবুল। আমি সকলো লগ হলো, সন্ধিয়া হৈছে। এতিয়া স্থানীয় শিল্পীৰ সাংস্কৃতিক সন্ধ্যা আছে, গতিকে সাংস্কৃতিক সন্ধ্যাতনো কি হয় আমাৰ লগত আপোনালোকেও উপভোগ কৰিব লাগিব। কবকে লগ পাই গলো কাব্যশ্ৰী আৰু গীতাশ্ৰী লগতে আৰু বাবা দা মনে মনে চাই আছে। মই গমেই নাপাওঁ আপুনি কেতিয়া আহিছে। কাইলৈ আহিব লাগিব। এয়া চন্দিকা গগৈ অলপ আগত যে বৰগীত পৰিৱেশন কৰি আছিলে, এয়া মোৰ লগৰ হয়। খুব সুন্দৰ গান গায় আগৰ পৰাই, আৰু আজি বহুত দিনৰ মূৰত গাই গান শুনিলো, বিশেষকে বৰগীত শুনিলো, গতিকে খুব ভাল লাগিছে আৰু লগ পাইব লাগিছে। বিয়া পাতিলে খালি কেইদিনমানৰ আগত 3 মাহমান হৈছে আৰু বিয়া পতা, গতিকে চন্দিকা আৰু চন্দিকাৰ বৰগীত কোনেও পাহৰিব নোৱাৰে। আৰু আজি মঞ্চত তাই যেতিয়া গাই আছে মোৰ আগৰ দিনো পুৰা মনত পৰি গৈছে। প্ৰাঞ্জন মোৰ লগৰ হয়, আমি একে ক্লাছমেট আছিলো ক্লাছ 5ৰ পৰা ক্লাছ 10 একদম মানে স্কুলীয়া দিনত মনত পৰি গৈছে আৰু কোন কোন আহে, কাক কাক লগ পাওঁ, মই লগ পাই আছো আৰু এজন দুজনকে, আৰু যাতে লগ পাওঁ। বিয়া লাগি গৈছেগে, বিয়া লাগি গৈছেগে। আমাৰ কমৰবন্ধা হায়াৰ ছেকেণ্ডেৰী স্কুলখনৰ ফুলনিখনৰ ফুল অসমৰ বিভিন্ন ঠাইত, ভাৰতৰ বিভিন্ন ঠাইত তথা বিদেশতো বিচৰতি হৈ আছে। মই যেনেকৈ কাজিৰঙাত আছো, কোনোবা গুৱাহাটীত আছে, কোনোবা ডিব্ৰুগড়ত আছে, অন্যান্য জেগা। গতিকে আমাৰ ইয়াৰ পৰিসীমাটো বহুত হয়। পূবৰ পৰা পশ্চিমলৈ আমাৰ ফুলনি
হব আমাৰ ফুলনি হব পূবৰ পৰা পশ্চিমলৈ আমাৰ ফুলনি হব আমাৰ ফুলনি হব বহাগৰ বতৰত খুব সুন্দৰ বতাহ বলি আছে, একদম ফাগুনৰ নিচিনা বতাহ বলি আছে, খুব ভাল লাগিছে। আৰু আমি এতিয়া কিবা এটা খাবলৈ আহিছো। কি খাম এতিয়া? ঘুগুনি পকৰি।